ভূতৰ প্ৰেম নালিয়া পিনি এফালেও এটা ঐ বেটা চা আকৌ নেযাবিগে আকৌ দেই ৰৈ থাকিবি মই পুতুককে মুতি লওঁ ৰ নেযাও পাপা ৰৈ আছো তোমাৰো যে সঁচাকে বৰ ভয় দেই ভয় মানে গাঁওখনত অকল ইটো সিটো ওলাই থাকেচোন ভয় নালাগিব নেকি ঐ ৰ নেযাবিগে আকৌ দেই আইঅ বৰ ধুনীয়া বতাহ মাৰিছে ৰিব 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 বাহিৰতে বহি থাকিবলৈহে ভাল হৈছিলে বহি থাকিবলৈও ভয় লাগে নহয় আকৌ বাহিৰতে বৰ ৰাতি হ'ল নহয় এতিয়া দূৰণিতে দৈ মৰমেৰে মাতো নেৰে মাতো এই দুমুজতে আইঅ ঐ বেটা এইটো আকৌ কিহৰ চিঞৰ জানো পাই পাপা চেম টু চেম ভূত ৰকম লাগিছে পলোৱা 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 ভূতে হয় পলা 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 কি হল এইকেইটা ইমান উধাটো খাই আহিছে যে ৰাজবঙলা ফালৰ পৰা যিহে চিঞৰ এটা আহিলেও একদম বুকু কঁপি উঠিলে ধেত তেৰিকা ভিতৰলেতো কেনেকে শুনিবা বাহিৰৰ পৰা শুনিছো আকৌ আমি বৰ বেলেগ চিঞৰ এটা দিলেও পাপা সেইটো ভূতেই হয় ভূত হয় ৰাজবঙলাত থকা আগৰ দিনৰ ৰজাভুৱা আত্মা হ'ব পাৰে দেই কি চাই আছ মুখলে ভেবা লাগি হু 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 মই হলে মাজত শুম দেই আজি তহঁতি দুটা দুফালে শুবি কুলাইদা কোনটো নিও নে পিনটো তই ডাঙৰটোকে নে গছত উঠি মেলি পাৰিছ আকৌ অ'কে এইটো পিছে পকাও মই পকা কঁঠাল খাইহে বেছি ভাল পাওঁ খালি নালিয়া কাইটিয়ে গম নেপালেই হ'ল আৰু সিহঁতৰ বাৰীৰ পৰা কঁঠাল পাৰিলো বুলি নহলে দুইটাকে দিব মাধমাৰ একো নকৰে কঁঠাল এটাহে খাইছো তাৰ টপা মাথাটো চুবোৱা নাই নহয় দে ঐ কুলাই কঁঠাল এটা মোকো দে কঁঠালটো দেখি সোমাই আহিলো লোকৰ বাৰীৰ পৰা যেনে তেনে দুটালে এটা এটা পাৰি আনিছোগে আপোনাক আকৌ ক'ৰ পৰা দিম নেখাও নেখাও তহঁতৰ কঁঠাল ঘৰতে কত কঁঠাল পৰি আছে খাওঁতা মানুহ নাই তেতিয়াহ'লেনো কেলেহে কৈ আছে মইতো পলাবলৈ লৈছিলোৱে মোক কঁঠালটো লৈ ঐ কুলাই কালি ৰাতি বৰ অদ্ভুত চিঞৰ এটা শুনিলো নহয় পোনাদা কি কয় বৰ অদ্ভুত চিঞৰ ক'ত শুনিলে পিছে একদম ৰাজবঙলা পৰা আহিছে চিঞৰটো ডাইৰেক্ট খাটাং ভূতৰ চিঞৰে হয় পিনটো কৈ দে আকৌ কথাটো কি হ'ল আকৌ তো একদম পাদন হাঁহি মাৰি দিলি যে কুলাইদাই মই গোটেই ৰাতিখন পিটপিটাই থাকোগে তাত একোডাল নাই কেলে ৰাজবঙলা পিছফালে থকা বিলখনত মাছ মাৰোগে আকৌ কুলাইদাই মই ক'ত আমাৰচোন একোৱে নহয় তহঁতি কি ফাল্টু কথা কৈছো বুলি ভাবিছ নেকি তেনেকে যে হাঁহি খিকিন্দালি কৰি উৰুৱাই দিছ কথাটো পোনাদা আপুনি ফাল্টু কথাই কৈছে আকৌ ৰাজবঙলাতনো বাৰু ভূত ওলাব নেকি কুলাইক তেনেকে হাঁহি নাথাকিবি হলে দেই মোৰ মাথাটো একদম বেয়া হৈ যায় মই শুনাটো মানে ক'বালৈ গলোগে মোৰ ল'ৰাটোৱেও শুনিছে আকৌ তহঁতক সঁচাকে কৈছো বিশ্বাস কেলে নকৰ ৰাজবঙলাত ভূত ওলাইছে ভূতেই চিঞৰ দিছিলে ৰাতি নাই আপোনাৰ কথা বিশ্বাস নকৰো ন পিনটো আমি গৈয়ে থাকো বিলখনত মাছ মাৰিবলৈ ৰাজবঙলাত একো মাতেই নুশুনো ঠিক আছে ৰাতি 12টা বজাত ওলাবি যদি ভূত ওলাই কি দিবি ক পইচা 1000 টকা দিম কি ক পিনটো ময়ো 1000 দিম 2000 পাই যাব আপুনি এনেওতো ভূত আছেই তাত ৰাতি 12টা বজাত খাটাং চিঞৰিব ভূতে 1000 টকা 2000 টকা পাই যাম অ'কে 2000 টকা কিন্তু খাটাং লাগিব আকৌ মোক ৰাজবঙলাত যদি সঁচাকে ভূত ওলাই তেতিয়াহ'লে 1000 2000 পাই যাব আপুনি ঠিক আছে ৰাতি 12টা বজাত ওলাই আহিবি তেতিয়াহ'লে পোনাদা যদি নোলাই আপুনি কি দিব যদি নোলাই ৰাজবঙলাৰ পৰা তহঁতৰ দুইটাকে দাঙি আনিম পিনটো কি যে ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে ন বৰ মজা লাগিছে আকৌ সঁচাকে ৰাতি 12টা 1 বজাত এনেকে ওলাই যাবলৈ ভালহে লাগে পাই তোক মায়ে কিবা কৈছিলে নেকি আকৌ কিনো কব ৰাতিচোন 11টা 12টালৈকে মাছেই মাৰোগে বিলত কেতিয়াবা এৰা আমাৰ মা পিছে টোপনিত একেবাৰে লাল কাল মই নোকোৱাকে গুচি আহিলো ব'লকচোন ব'লক পোনাদাই কোৱা কথাটো মিছা চাবিত কৈ থৈ আহোগে কাৰোবাৰ ঘৰত ভাল ডাঙৰ মতা মুৰ্গী এটা পালে হয় আৰু নে কি ক প্ৰেম নালিয়া ভিৰনি কিনি খাবলেতো আমাৰ ঔকাত নাই সেইকাৰণে চুৰ কৰিয়ে খাম নে কি ক নালিয়া ভিৰনি লোকেল মুৰ্গী খাবলৈ মন গলে চালা 400 টকা দি কোনে কিনি খাব বুৰ্বক বোৰেহে খাব আমাৰ নিচিনা টেঙৰ বোৰে চুৰ কৰিয়ে খাব না
ঐ প্ৰেম ঐ প্ৰথমে কাৰ ঘৰত সোমাওঁগে ঐ ভুৱনৰ ঘৰতে সোমাও নেকি? নাই 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 নালিয়া ভিনী ঐ ভুৱনৰ ঘৰত বৰ ডাঙৰ কুকুৰ এটা আছে ঐ টিকা চিকা বখলিয়াই পেলাব আমাৰ ইয়া ঐ কুকুৰ থকা ঘৰত সোমাব নোৱাৰি আজিকালি কুকুৰবোৰ যিহে চোকা ডাইৰেক্ট টিকাত কামুৰিবলৈকে খেদা মাৰি আহে কোলাই ঘৰত পিছে আছে মাল সিহঁতৰ ঘৰলৈকে যাওঁ নহলে বল A few moments later. এইকেইটা কোন আহি আছে আগফালৰ পৰা মোন চোন মোন ভালকে মই আকৌ চশমাখন পিন্ধি থাকিলে ৰাতি ভালকে দেখিয়ে নেপাওঁ নহয় তোৰ চালা কেনেবাকে কিডনেপাৰ চিডনেপাৰ নহয়তো চুৰ কৰিবলৈ আহিছো আমাকে উঠাই লৈ নগলে হয় ঐ নালিয়া ভিনী এটা কোলাই আৰু পিনটো হয় কোলাই পিনটো লুকা 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 পটাপট লুকা এই নালিয়া ভিনী এইডোখৰত লুকাই থাকিলে দেখোন সিহঁতি দেখিয়ে পাবহি নেদেখে নেদেখে মনে মনে থাক সিহঁতিনো কলে যায় সিহঁতক পিছা কৰি যাম ৰ পকৰে পকৰে ইহঁতিও খাটাং চুৰ কৰিবলৈ আহিছে গম পাও নাই আজিহে চুৰে চুৰ ধৰিব ৰ ৰাজবঙলাত যদি সঁচাকে ওলাই যায় কি হব এই পিনটো এহেজাৰ এহেজাৰ যাব দেখোন আমাৰ তাকেহে ময়ো ভাবিছো কথাটো হা একো নহয় যাওঁ ইহঁতি আকৌ ৰাজবঙলালে কেলে গৈছে ঐ নালিয়া ভিনী বল বল ইহঁতক পিছা কৰো বলচোন বল প্ৰেম ৰাজবঙলালে খাটাং এইকেইটাই আগৰ দিনৰ ৰজা ৰাণীবোৰ আছিলে যে সেইবোৰ সোণৰ গহনাবোৰ চুৰ কৰিবলৈ যায় দুই নালিয়া ভিনী ইমান দিনৰ সোণৰ গহনা থাকিব জানো ৰাজবঙলাত পাবও পাই বল বল সিহঁতি পাই গলে 50% আমিও বিচাৰিম না নহলে পুলিচক লগাই দিম বুলি কম বল চালো নালিয়া ভিনী পুলিচক লগাই দিম কলেতো সিহঁতি বাপ বুলি দিব লাগিব ইয়া A few moments later. বাপৰে এইডাল দেখি যে ভয়হে লাগিছে পাই কালি ৰাতি যিটোহে চিঞৰ মাৰিছে পোনাদা আপুনি এনেকৈ নাথাকিব হলে দেই বলক বলক একো নাই ভিতৰলে যাওঁ বলক বাপৰে বাপ কোলাই পিনটোৰ লগত মানে পোনাও চামিল হৈ গল ধেত তেৰিকা পোনাকো বিশ্বাস কৰিব নোৱাৰি দেই এইটো চোৰেই মানে আমিনো কনচা ভাল আমিওতো মুৰ্গী চুৰ কৰিবলৈ গৈছিলো বল 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 সিহঁতি যেতিয়া সোণৰ গহনাবোৰ চুৰ কৰি আনিব তেতিয়া সিহঁতক হাতে লোতে ধৰিম আমি তাৰপিছত 50-50 ভাগ কৰিম বল 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 গাঁত খান্দি মেলি সিহঁতি উলিয়াব সোণৰ গহনা আমি এনেই ফকতীয়াকে ভাগ ল'ম হে প্ৰভু কৃষ্ণ ভগৱান একো নহলেই হয় আৰু দেই ভূতটোৱে গবা মাৰি নধলেই হয় আৰু মই যে তহঁতি 2000 দিম কলি সেইকাৰণেহে আহিছো নহলে কিন্তু হচলেও নাহিলো হয় কি হল পিন্তু কি হল পিছফালে কিবা এটা থকা নিচিনা লাগিলে মই কোৱা নাছিলো হে আছে বোলো ভূত আছে বল বল যাওঁগে দে 2000 টকা দে তহঁতি এতিয়া বিশ্বাস কৰিলি নহয় বলিয়া হৈছে নেকি আপুনি নাই 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 দেখি পাব লাগিব ভূত নাই দেখা নহয় এতিয়ালৈকে হা এইফালে চাওঁগিয়া মোক কিন্তু 2000 টকা দিব লাগিব আকৌ তহঁতি নহলে কিন্তু গৰু পিটন পাই যাবি দিম বলক মানে পোনাকে কোলাই পিনটো সতি হাজিৰালে আনিছে 2000 টকা একে ৰাতিতে 2000 টকা হাজিৰা দিছে যেতিয়া বহুত দামী মাল নিবলৈ আহিছে ইহঁতি ইয়াৰ পৰা বনি গলো প্ৰেম আমিও ইহঁতৰ লগতে ধনী মানুহ বনি যাম নালিয়া ভিনী বহুত প্ৰেম নালিয়া ভিনী এফালেও এটা